আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল মেডিএকা একাডেমীলৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক APSCৰ লগত জড়িত থকা জ্ঞানসমূহ দিবলৈ চেষ্টা কৰি আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম APSC CCE 2024ৰ ফলাফলৰ ঘোষণাৰ কিছুমান আপডেট আৰু লগতে ফলাফল ঘোষণা নোহোৱালৈকে আপোনালোকে কি কৰা উচিত সেই বিষয়ে কিছু কথা। কিন্তু তাৰ আগতে যদিহে প্ৰথমবাৰৰ বাবে আপোনালোক আমাৰ এই চেনেলটোৰ লগত জড়িত হৈছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আমি মেডিএকা একাডেমীও আকাংক্ষিত আৰু ফলাফল ঘোষণা হোৱাৰ বাবে অপেক্ষা কৰি আছো। চাৰিওফালে থকা সকলো প্ৰত্যাশাই পৰিৱেশক উদ্বিগ্ন কৰি তুলিছে। আশা কৰোঁ যে অপেক্ষাটো অল্পকালীন হৈ পৰে। আমি অধিক শক্তিৰে প্ৰিপাৰেশ্যনলৈ ঘূৰি আহিবলৈ মেইনছ এক্সাম আপডেটৰ বিষয়ে যিমান সোনকালে জানিব পাৰোঁ সিমানে ভাল। লেটছ হোপ ফৰ দ্য বেষ্ট। যদি আপোনাৰ স্ক'ৰ নিৰাপদ পৰিসৰত থাকে তেন্তে ফলাফলৰ বাবে অপেক্ষা নকৰাটো ভাল হ'ব। যিহেতু বাৰ্ষিক কেলেণ্ডাৰ অনুসৰি জুন বা জুলাই মাহত এক্সাম হোৱাৰ কথা চলি আছে, তেনেহ'লে আমি নাভাবোঁ যে মেইনৰ বাবে বহু সময় বাকী থাকিব। আমি মেডিএকা একাডেমীয়ে এক্সপিৰিয়েঞ্চৰ অৱস্থা বুজি পাওঁ। আশা কৰোঁ অপেক্ষাই শেষত সুখ কঢ়িয়াই আনে যেন। অল দ্য বেষ্ট ফৰ দ্য ৰিজাল্ট টু এভৰি ওৱান। কিপ লাৰ্ণিং, কিপ প্ৰগ্ৰেছিং।